মুছলমান যুৱতীয়ে হিজাব পৰিধান কৰি ট্ৰাক চলোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল। হিজাব পৰিধান কৰি ট্ৰাক চলাই এগৰাকী মুছলমান যুৱতীয়ে সেই যুৱতীগৰাকী প্ৰমাণ কৰিব বিচাৰিছে যে মুছলমান ছোৱালীৰ কাৰণে হিজাব কিমান প্ৰয়োজনীয়। ছৌদি আৰবত সেই যুৱতীগৰাকীয়ে ট্ৰাক চলাই সেই ভিডিঅ'বোৰ সামাজিক মাধ্যমত আপলোড কৰে। সেই যুৱতীগৰাকীয়ে প্ৰমাণ কৰি দিলে যে ছোৱালীয়ে সকলো কাম কৰিব পাৰে, কিন্তু নিজৰ ধৰ্মক পাহৰিব নালাগে। বহু ছোৱালীয়ে বৰ্তমান সময়ত নাচ গানৰ লগত জড়িত হৈ থাকে, কিন্তু এই ছোৱালীজনীয়ে কৰ্ম জীৱনৰ লগত জড়িত হৈ আছে। এই বয়সত যুৱতীগৰাকীৰ নাম ফৌজিয়া জহৰ। যুৱতীগৰাকীয়ে ডুবাইত ট্ৰাক চলায়। ভিডিঅ'টো হয়তো আপোনাৰ বেয়া লাগিব পাৰে, কাৰণ এই ভিডিঅ'টোত কোনো নাচ গান নাই, সেইবাবে হয়তো এই ভিডিঅ'টো আপুনি শ্বেয়াৰ নকৰিব পাৰে। কিন্তু মই আপোনাক অনুৰোধ কৰিম, ভিডিঅ'টো এটা শ্বেয়াৰ কৰি কমেণ্ট বক্সত মাশাআল্লাহ বুলি লিখি দিয়ক আৰু আমাৰ নিউজ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব। আমি পুনৰবাৰ জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ছৌদি আৰবত ট্ৰাক চলাই ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ফৌজিয়া জহৰ। প্ৰকৃত মুছলমান বুলি প্ৰমাণ কৰি দিলে ফৌজিয়া জহৰে। মুছলমান মহিলাৰ বাবে হিজাব কিমান প্ৰয়োজনীয় প্ৰমাণ কৰি দিলে এই যুৱতীগৰাকীয়ে। গতিকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি কমেণ্ট বক্সত মাশাআল্লাহ বুলি লিখি দিয়ক আৰু আমাৰ নিউজ চেনেলটো ফলো কৰি ৰাখিব। ফৌজিয়া জহৰৰ কেইটামান ৰিলছ ভিডিঅ' চাওঁ আহক। আপোনাৰ যিকোনো ঠাইৰ খবৰ প্ৰচাৰ কৰাব পাৰিব এইটো চেনেলত, গতিকে আমাৰ নিউজ চেনেলটো ফলো কৰি ৰাখক।